Hello friends, good morning. আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু আজি পাকঘৰৰ পৰা আৰম্ভ কৰিছো। ৰাতিপুৱা শুই উঠি আমি চাহ খালো। তাৰ পিছত আজি নাইটিয়াও ঘৰতে আছে যিহেতু আজি দেওবাৰ। আজি আপোনালোকক চবৰ সৈতে চিনাকি কৰি দিম। মোৰ শাহু মা, মোৰ মাও মানে আহিলে না গাড়ীখন লোৱা দিনা আহিলে। আমাৰ মাকো আপোনালোকৰ লগত চিনাকি কৰি দিম আৰু মোৰ হাজবেণ্ড নাইটিয়া তেওঁকো আপোনালোকৰ লগত চিনাকি কৰাই দিম। আৰু আজিৰ দিনটো মানে এটা স্পেশাল হ'বলৈ গৈ আছে। একদম ধামাকা ভিডিঅ'। আপোনালোকে কিন্তু শেষলৈকে চাই থাকিব। আজি মই এটা বেলেগ স্পেশাল ডিশ বনাম বুলি ভাবিছো। দেওবাৰ কাৰণে গোটেইখিনি ঘৰতে আছো যেতিয়া আপোনালোকৰ ৰেচিপিটো লাগে যদি কমেন্ট কৰি জনাবচোন। মই বনাই কৰি লওঁ পটাপট তাৰ পিছত আপোনালোকক লগ পাই আছো। দেওবাৰ দিনাহে সবে একেলগ হোৱা হয় আৰু সেইকাৰণে অকমান স্পেশালকে খাওঁ আজি ন। আমাৰ নাইটিয়া আজি ছাগলী মাংস আনিছিলে। ছাগলী মাংসখিনি পটাপট বনাই লওঁ। পাকঘৰটো যিহে লেতেৰা আৰু বাচন বৰ্তনবিলাকো বৰ লেতেৰা সেইকাৰণে বোলো ভিডিঅ' নবনাওঁ। বনাই কৰি পেলাইহে অকমান ধুনীয়াকৈ দেখাম আৰু মাংসৰ লগত খাবলৈও কিবা এটা বনাব লাগিব। সদায় প্লেন ৰাইচ খাই খাই আমনি লাগিছে। আজি কিবা বেলেগ এটা বনাম। আমাৰ ডিনাৰ সেট এটা লৈছিলো কি হ'ল জানো আছে নে নাই তাতে অকমান ডেকোৰেশন কৰি পেলাই খানাটো ভিডিঅ'ত দেখাব লাগিব। যদি মোৰ ভাগৰ ৰেচিপিবিলাক মানুহে ভাল পায় তেন্তে বিশালৰ পৰা গৈ পেলাই কিনি আনিব লাগিব। পিককে বনাই লওঁ তাৰ পিছত লগ পাই আছো দেই। ব্ৰেকিং নিউজ গোলাঘাটৰ বকাইচুকত প্ৰথমা পত্নীয়ে কাটিলে প্ৰেমিকৰ দ্বিতীয় পত্নীৰ হাত। দক্ষিণ শালমৰা অঞ্চলত স্বামীয়ে কাটিলে পত্নীৰ প্ৰেমিকৰ দুয়োখন হাত। মানকাছাৰ অঞ্চলত স্বামীয়ে পত্নীৰ প্ৰেমিকক পিটিলে গুৰুলাগুৰুলে। আজিকালি যে নিউজবিলাক চাব নোৱাৰি আৰু দেই। কাৰ ঘৈণীক কোনে কাটিলে কাৰ প্ৰেমিক কালে পলাই গ'ল আৰু এইবোৰহে আৰু দেই। নিউজটো খুলি চাই আছো বোলো দেখৰ খা খবৰবিলাক লওঁ। এই সোপাহে ওলাইছেগে চাওঁ থ। আমাৰ বোৱাৰীজনীয়ে মোবাইলটো লৈ লৈনো পাকঘৰত কিনো বনাইছে তাইহে জানে আৰু দেই। আজি 12টা বাজি গ'ল। দেওবাৰ বুলি খানা দেৰিকৈ বনাইছে নে কি এনে আৰু তাইহে জানে দেই। বন্ধুসকল এয়া চাওক মোৰ মটন বনি একদম ৰেডি হৈ গৈছে। কি ধুনীয়া গোন্ধ। আপোনালোকক মোবাইলত গোন্ধ দি দিব পৰা হ'লে মই দিয়ে দিলোহেঁতেন। বিৰাট ধুনীয়া হৈছে। এয়া চাওক মটন অসমীয়া ছাগলী মাংস তাৰপৰা অলপমান পোলাও বনালো। আজি সেইভাগে দেওবাৰটো পাৰ কৰিম আৰু এয়া এতিয়া ডাইনিং টেবুললৈ লৈ যাওঁ। দে একদম পেটত নিগনিয়ে কলমলাই গৈছেগে। তো ফ্ৰেণ্ডছ আমাৰ খানা ৰেডি হৈ গ'ল। আপোনালোকে দেখিলে আমি এতিয়া ধুনীয়াকৈ বাঢ়ি কৰি ল'লো মটন আৰু পোলাও। এতিয়া আমি খাম আৰু ৰ'ব আপোনালোকক চিনাকি কৰি দিছো। এয়া মোৰ যে পাছফালে বহি আছে এয়া মোৰ শাহু মা। হেল্ল' হাই। আৰু যেন টপাকে সেইজন মোৰ হাজবেণ্ড নাইটিয়া কৈ দিয়ক কিবা এটা। মই কেনেকুৱা মাংস বনাইছো ৰাইজক কৈ দিয়ক। এই ধুনীয়া বৰ ধুনীয়া মাংস বনাই। আপোনালোকে খাবলৈ আহিব কেতিয়াবা। খাই ল দেই ছোৱালী। তো বাই বাই ফ্ৰেণ্ডছ। এইখিনিতে আজি মিনি ব্লগটো সামৰি দিছো। এতিয়া আমি খাই বৈ লওঁ ধুনীয়াকৈ। আপোনালোকক নেক্সট এটা ব্লগত লগ পাই আছো। বাই বাই। আজি মটন আৰু পোলাও বনাই ঘৰতে খাইছো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু